অকমান ৰেষ্ট কৰি যেতিয়া ভাগৰ মৰা আগত যাম বেছা চাম খা ইয়াত আঞ্জা ধুনীয়া আঞ্জা একদম মানে তোৰ আৰু গাছ এতিয়া একদম পাহাৰতলৰ মাজেদি গৈ আছো নেক্সট বাগানত গাইজ কি খবৰ আশা কৰিছো সকলোৱে ভালে সকলোৱে আছে আজি মানে পাহাৰ ওপৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো একদম পাথৰৰ ওপৰত বহি কিনে ভৰ লাগি গেল পাহাৰৰ উজে 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 দেখিবলৈ পাইছে মোৰ পিছত কিমান চাওৰা ওখ পাহাৰ একদম মানে এই ভৈয়ামৰ পৰা এই ওপৰলৈকে অহা কম কথা নহয় দেই এই গৰমত চা বিলিটো চা না কি ফাটা ফাটি গৰম একদম দেহা দেহা জ্বলি যোৱা নাই যেন লাগি যায় আৰু আগত গৈ আছো পাহাৰে পাহাৰে কিমান দূৰ পাৰো ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব যদি ভিডিঅ' বেয়া লাগে ডিছলাইক মাৰি দিব আৰম্ভ কৰক চব ভিডিঅ'টো না কি কোৱা এইফালে মানে একদম কুকুৰা দাৱাইখন লৈ আহিছোঁ আৰু এইফালে মোনা স্প্ৰাইট অৰিজিনেল স্প্ৰাইট পানী এই ভালকৈ বহি থাকোঁ আৰু ইয়াতে আছে পানী আৰু হয় কহাই দাউৰুং দাউৰুং কৰি থাকা গৰমত যে পানী খাই দিম পানী পানী বোলে জোতা হেভি জোতা একদম দামী একদম মানে কম দামী জোতা 200 টকাৰ জোতা এনে ধেমালি কৰিছোঁ বেয়া নাপাব গাইছ তেতিয়াহ'লে মোৰ লগত পাহাৰখন ফুৰি আহোঁ অলপ মত পকা ফাটা ৰ'দত দেহা দেহা পুৰা একদম মানে জুলি পুৰা যেন লাগিছে এইফালে দেখিবলৈ পাইছা খালি লবৰ গছ বহুত ডাঙৰ ডাঙৰ বাগান আছে এইটো পাহাৰত লবৰৰ আগলৈকে বহুত আছে লবৰ 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 আৰু এইটো নতুনকৈ ৰুইছে এইবাৰে চাফা কৰি আছে এইটো হ'ল আমাৰ গাঁৱৰ টাৱাৰ লাইন এয়াৰটেল এইটো কি ধুনীয়াকৈ কাটিং কৰিছে এনেকা ৰাউণ্ড মানে ৰাউণ্ড নহয় এই ধুনীয়া এতিয়া আহি 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 ইয়াৰ পৰা ইয়াত পৰিব টুপ 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 উল্টাই থৈ যাওঁ দেখিলে খং উঠিব কি ভাগৰ লাগি যায় গৰম গৰম পাহাৰত এবাৰ উঠিয়াই টান এবাৰ উঠিলে নাকে মুখে ফচাই দি ফেফানি ওলাই যায় নাহিলেও নহয় মালিকৰ ৱাদাৰ কি খচৰ খাচাৰ কৰি থাকে ৰে ই পাহাৰত উজাই থাকাতে বুকি থাকিলে বেছিহে ভাগৰ লাগি যায় ভাত খাই আহিলেও মাত্ৰ এতিয়াহে পেটে বিষাই গ'ল ইটো কিহৰ কাৰণে আহিছোঁ মানে গাইজ পাহাৰত দেখাই দি আছোঁ আপোনালোকক যোৱাকালি বহুত বোটা পানী সেই বোটা পানীৰ কাৰণে এই বস্তুকেইটা সেই লবৰ গছৰ সন্তৰা বাতিকেইটা এনেকুৱাকৈ থাকিব লাগে না এনেকুৱা চিষ্টেমত যাই থাকে এনেকুৱা দূৰত দূৰত ই বাতিকেইটা এতিয়া আমি ইয়াত এনেকৈ উল্টাই থৈ দিম কালি ৰাতিপুৱা কাটোঁতে মানে সহজ হৈ যাব
সোনকালেকে অলপ হৈ যাব মানে কাটিম আৰু যিহেতু মানে বাতিটো দূৰত থাকে না বাতি বিচৰাতে কাটাতে বহুত টাইম লাগি যায় এইটোৰ কাৰণে আজিয়ে চব ৰেডি কৰি থৈ দিম কালি যাতে সোনকালে হয় ঠিক আছে আৰু আগত পৰা কি হৈ আছে কি চাৰিগামা পা হৈ আছে থা কইনা হৈ আছে নেকি লেছ অ'কে গাত এটা নাই ইয়াতো পৰি আছে ইয়াতে পালোঁ আৰু নেক্সট আৰু ইয়াতে একদম মানে খুৰীৰ ভাত বনাবৰ আঞ্জা বনাব চাহ বনাব আৰু খুৰীৰ কাৰণে অলপ চিন্তাই নাই মানে এয়া খুৰীগিলা এনেকুৱাকৈ পুৰি থাকে আমাৰ পিনে বাঁহৰ খুৰী কাটাৰহে কথা ইয়াতে অকণমান ৰেষ্ট কৰি যিটো এতিয়া ভাগৰ মৰে আৰু আগত যাম নাকে মুখে সুমি যাব খুজিল বহুত মহ ইয়াতে পেং কৰি থকা কি মহ কালা গাইছ আগত যাই আছো চাই থাকক ভিডিঅ'টো গাইছ এতিয়া একদম বাঁহৰ তলৰ মাজেদি গৈ আছো নেক্সট বাগানত কি খুৰি আছে এইগিলা শুকান খুৰি কি ধুনীয়া শান্তি সান্তনা জেগা ঠাণ্ডা কি ধুনীয়া বতাহ মাৰি থাকে এই বাঁহৰ তলত অন্য এখন বাগানৰ পৰা অন্য এখনত আহি গলো এইটো এখন এজনেৰে নহয় মানে বাগানটো বহুত কেইজনেৰো মানুহৰে আছে আৰু এইফালে একদম মানে লোকেল চব্জি ওলকচু কুমলীয়া ওলকচু এইফালে একদম লোকেল চব্জি বেচা চাম খা ই এটা আঞ্জা ধুনীয়া আঞ্জা একদম মানে এইটো আৰু ফেভৰেট এইটো আঞ্জা খাই মজাই বেলেগ তেলত ভাজি লোকেল চব্জি খোৱাৰহে কথা লোকেল চব্জিয়ে খোৱাৰহে কথা এইফালে দেখিবলৈ পাইছা তাৰ ওচৰতে ওলকচু আছে টেঙা খাব পাৰা ভাজিও খাব পাৰা আপোনাৰ খুচি মতে সব একদম মানে লোকেল এই কি ধুনীয়া ওলকচু আৰু এইফালে আছে খাব জানিলে বহুত লোকেল চব্জি পায় আমাৰ পিনে খাব নাজানিলে নাই দোকানত কিনি খাব লাগিব বহুত ভাগৰ লাগিলে একদম তলৰ পৰা ওপৰলৈকে অহা কম কথা নহয় কিন্তু না সব লোকেল চব্জি মানে ইয়াত আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ আজিৰ কাৰণে বাই